ইনষ্টাগ্ৰামত এটকাত 1K লাইক কেনেকৈ ল'ব পাৰে আজি আপোনালোকক শিকাই দিম ষ্টেপ বাই ষ্টেপ আপোনালোকে এইটো ভিডিঅ' সম্পূৰ্ণকৈ চাই আপোনালোকক ফলোৱাৰ প্ৰয়োজন তেতিয়াহ'লে ফলোৱাৰ আপুনি এটকাতে 1K ফলোৱাৰ আপুনি ল'ব পাৰিব আপুনি 10,000 লয় 20,000 লয় আপুনি 10,000 ল'লে আপোনাৰ 10 টকা আপুনি দিব লাগিব প্ৰথম আপুনি ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব অ'পেন কৰি পিনি ইলাইট SMM বুলি আপুনি চাৰ্চ কৰিব মইতো চাৰ্চ আছে মই এইটো ডাইৰেক্ট অ'পেন কৰি ৰখাইছোঁ আপোনাৰ এই পেজটো আহি যাব এইটো পেজ দেখিছে ন আপোনালোকৰ এনেকৈ পেজটো আহিব খোল খাব আপুনি তললৈ অপশ্যন যাব তললৈ যাবলৈ প্ৰথমে থ্ৰী ডট দেখিছে ন তাত আপুনি ক্লিক কৰিব লাগিব এই থ্ৰী ডটত ক্লিক কৰিলে ক্লিক কৰি পিনি আপুনি পইচা যদি ইয়াত যদি লগায় তেতিয়াহ'লে এড ফাণ্ড বুলি আছে নহয় আপুনি ইয়াত ক্লিক কৰিব লাগিব তো এইদৰে আহি গৈছে এইদৰে আহি পিনি আপুনি ইয়াত আপুনি এইটো আহিছে এইটো ভাৰত পেড বুলি আছে আপুনি এইটোতে থাকিব দিব থাকি পিনি তাৰপিছত আপুনি তললৈ অকণমান যাব তললৈ গৈ পিনি এখন স্ক্ৰীন এখন দেখিছে ন সেই স্ক্ৰীন এখন আপুনি স্ক্ৰীনশ্বট এটা মাৰি ল'ব স্ক্ৰীনশ্বটটো মাৰি ল'লোঁ মাৰি লৈ পিনি আপুনি গুগলত বা আপুনি কিবা বেলেগ হেৰিয়াত গৈ পিনি আপুনি সেইখন স্ক্ৰীন সেইখনে পইচা 10 টকা এটা দেখাইছোঁ ৰ'ব গুগলতে আহিছোঁ মই গুগল পে'ত আহি পিনি তাৰপিছত গুগলত গৈ পিনি স্ক্ৰীন এখন হেৰি কৰি ইয়াত আপুনি 100 মাৰে 200 মাৰে আপুনি মাৰি পিনি এইটো হেৰি কৰি দিব হেৰি কৰি পিনি ইয়াত এটা কোড ওলাব কোডটো কেনেকৈ ওলাই মই আপোনালোকক দেখাইছোঁ এই UPI ট্ৰানজেকশ্যন ID বুলি যে থাকে সেইটো আপুনি কপি কৰি ল'ব নে কপি লৈ পিনি আপুনি ডাইৰেক্ট ইয়াত ৱেবছাইটলৈ আহিব আহি পিনি ইয়াত দিছে ইণ্টাৰ UPI ID বুলি আছে আপুনি তাত পেষ্ট কৰি দিব আকৌ কিমান টকা মাৰিছিলে আপুনি সেইটো ইয়াত লিখি পিনি আপুনি তাত লিখিব আৰু কি আইডিটো তাত লিখি পিনি তাৰপিছত পইচাটো মাৰি পিনি ইয়াত চেক অপশ্যনত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিলে আপোনালোকৰ সেইটো হৈ যাব মই এতিয়া নাকৰ কাৰণে মইতো ৰং দেখাব পাৰিম একবাৰ কৈ যাব মইতো আপোনাৰ সেইটো হৈ যাব ইনভেলিড ট্ৰানজেকশ্যন ID বুলি লিখা আছে আপুনি প্ৰথমবাৰ এনেকৈ কৰিব তাৰপিছত দ্বিতীয়বাৰ যদি আকৌ কয় নহয় তেতিয়া ইনভেলিড ট্ৰানজেকশ্যন ID বুলি লিখাব মানে এডটো হৈ গ'ল পইচাটো ইয়াত সেইটো ক্লিক কৰি পিনি আপুনি বেলেঞ্চ বুলি আছে ন তাত আপুনি চাব পাৰিব কেইটকা আপোনাৰ এড হ'ল এতিয়া মই অৰ্ডাৰ কেনেকৈ কৰে তাক দেখাইছোঁ প্ৰথমে থ্ৰী ডটত ক্লিক কৰিব তাৰপিছত নিউ অৰ্ডাৰ যে আছে আপুনি তাত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে তললৈ যাবগৈ তললৈ গৈ এইখিনি লিমিটেড টাইম অফাৰ বুলি আছে আপুনি তাত ক্লিক কৰিব লাগিব তাত ক্লিক কৰি আপোনাক কি লাগে ইউটিউবৰ লাগে ফেচবুকৰ লাগে যি লাগে আপোনাৰ নিজৰ কথা ইনষ্টাগ্ৰামত যদি লাইক লাগে এইটো ইনষ্টাগ্ৰামৰ লাইকটো চব পায় মই দেখাইছোঁ ইনষ্টাগ্ৰামৰ ফলোৱাৰত লাগে ইনষ্টাগ্ৰাম ফলোৱাৰ চুইছোঁ চুই পিনি আপুনি ইয়াত কিমান টকা কেনেকৈ এইটো গুচি আহিছে যদি আপোনাক যদি ইনষ্টাগ্ৰামত যদি লাইক লাগে এই ইনষ্টাগ্ৰাম লাইকটো চুই দিব তাৰপিছত এইখিনি চাৰ্ভিচখিনি চুই দিব ইয়াত দেখিছে নহয় এটকাত আপুনি 1000 লাইক ল'ব পাৰিব এটকা আছে এটকাত 1000 লাইক মই দেখাই দিছোঁ এইটো ক্লিক কৰি পিনি আপুনি যোনটো ফটোত লাগে বা ভিডিঅ'ত লাগে সেইটো আপুনি লিংকটো কপি কৰি ইয়াত পেষ্ট কৰি দিব গতিকে দেখাইছোঁ পেষ্ট কৰিলোঁ কিমান লাগে 1000 লাগে তেতিয়া তলত দেখাই দিব 1000 কিমান দিব লাগিব তলত দেখাইছে না এটকা 80 পইচা দিব লাগিব তাৰপিছত আপুনি সেইটো কনফাৰ্ম কৰি দিব কনফাৰ্ম কৰি দিয়াৰ লগে যাবগৈ আপোনাৰ অৰ্ডাৰটো লাগি যাব 1 বা 2 মিনিটৰ ভিতৰত আপোনাৰ গোটেইখিনি 1000টো সম্পূৰ্ণকৈ যাবগৈ মই দেখাইছোঁ আপোনাক হয়নে নহয় মই ইনষ্টাগ্ৰামটো অ'পেন কৰিছোঁ এই প্ৰফাইলত ক্লিক কৰিছোঁ ক্লিক কৰি পিনি এইটো ফটোকে ক্লিক কৰি লৈছোঁ এইটো ফটো চাওক 5000 আছে অৰ্ডাৰ দেখাইছোঁ মই এইটো ফটো 8000 আছে লাইক ৰিজাল্ট মোৰ ফলোৱাৰ কিমান আছে 1000 আছে আপুনি এনেকৈ ল'ব পাৰিব যদি আপোনাৰ